Welcome to Assamese Kitchen and Vlogs. আজি মই 4 বিধ চিকেনৰ পিটিকা ৰেচিপি লৈছো নিশ্চয় আপোনালোকক বহুত ভাল লাগিব 4 বিধ বেলেগ ধৰণৰ বনাইছো যি সকল এনেকৈ ট্ৰাই কৰনে এবাৰ ট্ৰাই কৰি খাব আপোনাক সদায় খাবলৈ মন যাব যেহেতু ঠাণ্ডা বতৰ আহি আছে বিশেষকৈ চিকেন ৰেচিপিটো সবে ভাল পায় তাৰ হৈতে যদি পিটিকা বনাইছো কেনেকা হ'ব ভাবিলে আপোনালোকে আৰু যি সকল প্ৰথমবাৰ মোৰ চেনেলত আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেনে ব্লগ ষ্টাৰ্ট কৰো আৰু পিটিকা ৰেচিপি দিয়া আছে মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰে 21-22 বিধ মান হ'ব পাৰে হেলে ব্লগ ষ্টাৰ্ট কৰো Hello guys এইখিনি দেখা পাইছে এইখিনি বনলেট চিকেন হয় ভালদৰে ধুই মেলি পেলাই তিয়াই থৈছো আৰু এই ফালে লৈছো মই সসপেন ইয়াতে পানী দিছো আৰু সোৱাদ অনুসৰি নিমখ দিছো আৰু দিছো আদা নহৰু পেষ্ট আৰু ৰিফাইন্ড অইল অকমান জাস্ট হাফ টিস্পুন মান দিছো এইখিনি যেতিয়া উতলি আহিব তেতিয়া মই চিকেন খিনি বইল কৰি লম যেহেতু চিকেনৰ পিটিকা বনাম ন কোন খাইছে মোক কমেন্ট কৰি জনাবচোন আৰু এই প্ৰসেস যদি খোৱা নাই এবাৰ ট্ৰাই কৰিব ভিডিওটো স্কিপ নকৰিব ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব নিশ্চয় বহুত ভাল লাগিব আপোনালোকৰ বহুত ধুনীয়া আৰু টেষ্টি পিটিকা ৰেচিপি দেখাম 4 বিধৰ নিশ্চয় আপোনালোকৰ বহুত ভাল লাগিব আৰু মই জানেনে চিকেন খিনি মই 30 মিনিটলৈকে মই বইল কৰিছো আৰু সিমতে বইল কৰিছো এখিনি চিকেন মই ভালদৰে ধুই লৈছো আৰু এটা পিয়াজ লৈছো যেহেতু পিটিকা বনাব লাগিব ন আৰু একেবাৰে মিহিকে কাটিছো যেহেতু পিটিকা বনাম ন সেইকাৰণে মিহিকে কাটি লৈছো যিমান পাৰে মিহিকে কাটি ল'ব আৰু এখিনি মোৰ পিয়াজ কাটা হৈ গল আৰু মই লৈছো এটা বিলাহী কি কৰি থাকো আপোনালোকে চাই থাকিব আৰু যিসকল নিউকে আহিছে মোৰ চেনেলত প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফ্যামিলি ফ্ৰেণ্ডৰ মাজতো শ্বেয়াৰ কৰিব ভিডিওবিলাক ঠাণ্ডা বতৰত ধনিয়া পাত নিদিলে হ'ব নেকি কওকচোন যেহেতু ঠাণ্ডা দিন আহি আছে হেতু কাৰণে ধনিয়া পাত লৈ লৈছো মোৰ ফেভাৰিট হয় খুব ভাল পাওঁ মই ধনিয়া পাত এখিনি ভালদৰে মিহিকে কাটি লৈছো ধনিয়া পাতখিনি কাৰণ পিটিকাটো দিব লাগিব ন এই ধৰিব পাৰিছে নে এই হল চিকেন হয় এখিনি বইল কৰা চিকেন ভালদৰে মই ধুই পেলাই হুকাই গৈছে এতিয়া পানীখিনি এতিয়া মই পুৰি লৈছো এনেকৈ আপোনালোকে रोस्ट কৰি লব পাৰে তে ফ্লেভাৰটো বহুত স্মোকি ফ্লেভাৰ আহিলে মোৰ খুব ভাল লাগে আপোনালোকে বইল কৰি ডাইৰেক্ট বনাব পাৰে বা এনেকৈ মোৰ নিচিনা পুৰি পেলাইও কৰিব পাৰে যদি প্ৰসেসটো আপোনালোকৰ সুবিধা হয় তেনে কৰিব পাৰে কিন্তু বহুত টেষ্টি হয় আৰু মইখিনি পুৰা হৈ গল চিকেনখিনি আৰু ইয়াতে মই এটা বিলাহী পুৰি লৈছো অকমান তেল দি দিছো হানি লৈছো ভালদৰে ধুই পেলাই আৰু এইখিনি বাকলিখিনি গুছাই লৈছো কাৰণ ঠাণ্ডা দিন আহি আছে ঠাণ্ডা দিনততো পিটিকা খাবলৈ খুব ভাল লাগে হয়নে নাই এইখিনি মই মেশ কৰি লৈছো আৰু চাও পাৰিছে ৰখ হৈ আছে হেতু কাৰণে মই কেৰাহীত অকমান হুকাই লৈছো পানীখিনি আৰু এইখিনি পুৰা চিকেনখিনি থৈ দিছো আৰু এটা কেৰাহী বহাই দিছো ইয়াতে মই সৰিয়হ তেল দিছো আপোনালোকে ইচ্ছা কৰিলে ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে আৰু এয়া মোৰ যেতিয়া তেলখিনি গৰম হৈ ওলাব তেতিয়া মই দি দিছো ইয়াতে শুকান জলকীয়া যেহেতু শুকান জলকীয়া দি পিটিকা বনাম মোৰ খুব প্ৰিয় হয় শুকান জলকীয়া দি পিটিকা খাবলৈ যে শুকান জলকীয়াখিনি ধুনীয়া ভজা হৈ গল এতিয়া মই দিছো পিয়াজ আধা পিয়াজ ইউজ কৰিছো ইয়াতে ভজা পিয়াজটো আৰু আপোনালোকে ইচ্ছা কৰিলে গুটিকেটা পিয়াজো ভাজি লব পাৰে কিন্তু প্ৰসেসটো আপোনালোকে চাই যাব সবৰ প্ৰসেস বনোৱাটো বেলেগ হয় পিয়াজখিনি বেছি ক্ৰিস্পি কৰনে জাস্ট অকমান ভাজিছো সফটকে আৰু দেখা পাইছে পুৰা চিকেনখিনি মই ভালদৰে এনেকৈ হাতে খুলি লৈছো মাংসখিনি যেহেতু পিটিকা বনাব লাগিব ন হেতু কাৰণে ধুনীয়া এটা সেন্ট ওলাই আছে খুব ভাল লাগে এনেকৈ আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন যিসকলে ট্ৰাই কৰে খুব ভাল লাগে আৰু এইখিনি হল পুৰা আলু দিবলৈ খুব ভাল লাগে হয় নাই ততে মই ইয়াতে প্লেট লৈ লৈছো ইয়াতে লৈছো মই চিকেনখিনি লৈ লৈছো ধুনীয়াকৈ হাতেৰে ছিঙি লৈছো দেখা পাইছে আপোনালোকে আৰু এইখিনি চাও পাৰিছেনে ইয়াতে পিয়াজ ভজা পিয়াজখিনি মই ইয়াতে অকমান দিছো আৰু কেঁচা পিয়াজো অকমান দিছো টেষ্টটো অলপ ইউনিক হয় আৰু অকমান দিছো ইয়াতে ধনিয়া পাত ইউজ কৰিছো সোৱাদ অনুসৰি নিমখ দিছো আৰু সৰিয়হ তেল দিছো আৰু এটা দিছো আলুৰ হৈতে চিকেনৰ পিটিকা আৰু দিছো ইয়াতে শুকান জলকীয়া এটামান বা দুটামান দিব পাৰে যদি জ্বলা বেছি থাকে কমকৈ ইউজ কৰিব যিসকল জ্বলা বেছি খাব বিচাৰে তেতিয়া বেছিকৈ ইউজ কৰিব জ্বলা কম খালে আপোনালোকে কমকৈ ইউজ কৰিব এইখিনি ভালদৰে মই পিটিকি কৰি লৈছো যেহেতু পিটিকা 4 বিধ বনাব লাগিব আপোনালোকে চাই যাব নিশ্চয় বহুত ভাল লাগিব প্ৰথম চিকেন পিটিকা হৈ গল আলুৰ হৈতে চিকেন পিটিকা এতিয়া আকৌ চিকেনখিনি মই লৈ লৈছো এক্সট্ৰাকে
আৰু দি দিছোঁ ইয়াতে কেঁচা পিঁয়াজ আৰু দিছোঁ ভজা পিঁয়াজ, শুকান জলকীয়া দিছোঁ ইয়াতে মই আৰু ভালদৰে মই ইয়াতে পিটিকা কৰি যাম আৰু কি বস্তু এড কৰোঁ আপোনালোকে চাই যাব। অকণমান দিছোঁ সোৱাদ অনুসৰি নিমখ, সৰিয়হ তেল আৰু দিছোঁ কণী। চিকেনৰ সৈতে কম্বিনেশ্যন জানেনে? বইল কণীৰ লগত চিকেনৰ লগত বহুত ধুনীয়া কম্বিনেশ্যন হয়, বহুত টেষ্টি হয় এই পিটিকাবিধ। যিসকলে খোৱা নাই ট্ৰাই কৰিব, গোটেইকেইটা ট্ৰাই কৰি মোক কমেণ্টত জনাব। চিকেন এণ্ড এগ পিটিকা হৈ গ'ল। এতিয়া 3 নম্বৰ পিটিকা ফালে আহিছোঁ। প্ৰথম লৈ লৈছোঁ বইল কৰা পূৰা চিকেনখিনি লৈ লৈছোঁ, পিঁয়াজ লৈছোঁ কেঁচা আৰু ভজা পিঁয়াজ লৈছোঁ, শুকান জলকীয়া লৈছোঁ আৰু লৈছোঁ ধনিয়া, কেঁচা পিঁয়াজ লৈছোঁ। একেইটা বস্তু মই ব্যৱহাৰ কৰিছোঁ। নিমখ দিছোঁ আৰু দেখা পাইছিল ন বিলাহীখিনি মই পুৰি লৈছিলোঁ, পুৰি পেলাই ভালদৰে মেছ কৰি পেলাই মই অকণমান শুকাই লৈছোঁ। পানীখিনি মানে বেছি হৈ থাকিলে ভাল নালাগিব খাবলৈ, সেইকাৰণে অকণমান শুকাই লৈছোঁ। মই আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টো দেখাই দিছোঁ। আৰু লৈছোঁ এটা আলু লৈছোঁ। এইটো কম্বিনেশ্যন ৱাও, ইমান টেষ্টি আছিল নহয়, মাই গড কি ক'ম। আৰু পিঁয়াজ আৰু ধনিয়া পাত দি দিছোঁ। বেছিকৈ সৰহকৈ ধনিয়া পাত দিলে বেছি ভাল হয় কিন্তু খাবলৈ দেই, বহুত টেষ্টি লাগে। এইটো ঠাণ্ডা দিনত আপোনালোকে ৰেগুলাৰলি খালেও বেয়া নালাগিব, বহুত ভাল লাগে খাই পেলাই। পিটিকা কমপ্লিট হৈ গ'ল। 4 নম্বৰ পিটিকা ফালে আহিলোঁ। প্ৰথমতে বইল কৰা পূৰা চিকেনখিনি লৈ লৈছোঁ। ইয়াতে ভজা পিঁয়াজ লৈছোঁ, কেঁচা পিঁয়াজ লৈছোঁ, ধনিয়া পাত লৈছোঁ আৰু লৈছোঁ সোৱাদ অনুসৰি নিমখ, সৰিয়হ তেল লৈছোঁ। কেঁচা সৰিয়হ তেল মই ব্যৱহাৰ কৰা নাই। আৰু লৈছোঁ পিঁয়াজৰ লগত মানে এইটো চিকেনৰ পিটিকা, এইটো ৰেডি হৈ গ'ল। ইয়াতে কোনো বস্তু মিক্স কৰা নাই, অকল পিঁয়াজ দি বনাইছোঁ চিকেনটো। মানে চব বস্তু অলপ বেলেগ বেলেগ ধৰণৰ টেষ্ট লাগিছে। 4বিধ পিটিকা কমপ্লিট হৈ গ'ল। এবিধ হ'ল প্ৰথমবিধ কণীৰ লগত আলু আছিল, আৰু এবিধ আছিলে চিকেন আলু আছিল, আৰু এবিধ আছিল বিলাহী চিকেন, এটা আলু আছিল, আৰু লাষ্ট আছিলে পিঁয়াজৰ লগত কম্বিনেশ্যনটো বহুত টেষ্টি য়াম্মি আছিল। গোটেইকেইটা মানে কি ক'ম, ইমান টেষ্টি য়াম্মি আছিল। আপোনালোকে মাছ ট্ৰাই কৰিব, বহুত ধুনীয়া লাগিছে খাই পেলাই। ভাতৰ লগত বিশেষকৈ খুব ধুনীয়া। আৰু এইবিলাক পিটিকা আপোনালোকে মিক্স কৰি পেলাই মই আৰু এটা ৰেচিপি বনাব পাৰিম, কাটলেট ৰেচিপিও বহুত ধুনীয়া হয়। এনেকৈ চিকেনৰ সৈতে বইল এগ, বইল আলু এনেকৈ মিক্স কৰি কেনে কাটলেট বনালে বহুত ধুনীয়া হয়। নেক্সট টাইম কেতিয়াবা বনালে আপোনালোকক নিশ্চয় দেখাম। আৰু ইয়াতে মই লৈ দিছোঁ ভাত আৰু ডেক'ৰেশ্যন কৰি দিছোঁ কেঁচা জলকীয়া, বেছি ডাঙৰ হৈ গ'ল ন। আৰু লৈছোঁ এটা ধনিয়া পাত, ধুনীয়াকৈ মই সজাই লৈছোঁ। আৰু সঁচাকৈ খাওঁ লাগি গৈছে। আপোনালোকে ট্ৰাই কৰিব। আৰু যিসকল নিউ আহিছে মোৰ চেনেলত, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। নিশ্চয় বহুত ভাল লাগিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই।